হাই দোস্তো, ৱেলকাম টু মাই চেনেল জে কে ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জে কে ব্লগ চেনেললৈ আদৰণি জনাইছোঁ। মই এতিয়া আজি যাবলৈ ওলাইছোঁ গৰৈমাৰী গাঁৱৰ নামঘৰলৈ। আজি ভাগৱত পাঠ আছে, সেইবাবে মই আশীৰ্বাদ আৰু ভাগৱত পাঠ শুনিবৰ বাবে যাম। আপোনালোককো মই ভাগৱত পাঠ গৰৈমাৰী গাঁৱৰ ৰাইজে কেনেদৰে উদযাপন কৰে তাৰ ওপৰত আজিৰ ভিডিঅ'টো বনাম। আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। ব'লক এতিয়া আমি নামঘৰলৈ গৈ থাকোঁ। দোস্তো, এতিয়া আমি লগৰ সমনীয়াহঁতৰ লগত এতিয়া নামঘৰলৈ গৈ আছোঁ ভাগৱত পাঠ শুনিবৰ বাবে। আমি এতিয়া গৈ পামগৈ অলপ দেৰি পাছত, আৰু অলপ দেৰি পাছত আমাৰ ভাইটি আৰু লগৰবোৰ এতিয়া গৈ লগৰবোৰৰ সৈতে আমি গৈ আছোঁ। আৰু অলপ দূৰ যোৱা পাছতে পামগৈ আমাৰ ঘৰৰ পৰা। আৰু বেছি দূৰ নহয় নামঘৰটো যিহেতু, আৰু অলপ দেৰি পালোগৈ। আৰু বৰমাহঁত আহি কিনি আহিছে এতিয়া সেয়াৰ পৰা ভাগৱত পাঠ শুনি। এতিয়া আমি যাম, এতিয়া গৈ আছোঁ। আমি এতিয়া জাষ্ট নামঘৰটো পাই আলোহি আৰু মই এতিয়া আগলৈ আৰু ক'ত কি কওঁ আশীৰ্বাদ ল'ম আৰু তাৰপিছতে আপোনালোককো দেখুৱাম ভাগৱত পাঠ গৰৈমাৰী গাঁৱৰ ৰাইজে কেনেদৰে উদযাপন কৰিছে। আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, আজিৰ ভিডিঅ'টো। মই এতিয়া আহি পালোহি গৰৈমাৰী গাঁৱৰ নামঘৰ। মই এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম এতিয়া। আৰু বৰমাহঁত স্বামী কপনাম গৰবে আনি হবে খাই ঘৰে ভিখাৰী পঞ্চামৃত ভুঞ্জাই লাহা শুশ্ৰূষা কৰি আতি দুখ মনে কপাকেহে থাকি দেখিয়া বিস্ময় বল মনত অদিতিক সমুধি মনন্ত হয় কিৰণ অন্তৰে কহিও বোলা কিবা মুহুৰহে অন্তৰে কহিও মানুহে কান্দি কান্দি দেহ দুখ কিবা মোক সোধা আমি কি কথা কৰিব আমি মুখ সকলে আখে শাৰী দৈত্যগণ দুৰাচাৰ কাঢ়ি লৈ ৰাজ্য ভাৰ দশ দিগ পাল মানে পলাই গল নানা চানে পৃথিৱীত ফুৰে ভিক্ষা মাগে ভৈলন্ত পেটৰ বেশ
বাৰম্বাৰ শুনি ক্লেশ অভাগিনী জীউ পিতলা অমৰাৱতী দণ্ডপাত ৰক্তসিংহা সমঘাত কাহি লৈলা বলি মানৱ গৰে জীবনতে মৰদতী ভাল আৰতিকে নলতাৰে আগে মই হওঁ তোমা ভেটে যি হোক কি হোক ভক্ত কথা আহিব লাগে শুনা কনো গানতে কৰো বতৰ হৰি আৰাধু দেৱ হৰে দেৱে হৈবা যুগ তিনি চাৰ একে চিতে কৰো খেল ভকত বচল মাধৱে কান্দিতে প্ৰতিকা হেন শুনি দেৱ বাবে কমাণ্ডী নয়ভাৱে জানিলো কাৰ্যৰ হৈছে কিজি কিন্তু মই কৃষ্ণমতী নজানো ভকতিমতী কহিও কিশোৰমতী এসবে মোৰ মন্দিৰা কীৰ্তন কৰি কিশোৰ কথায়ে দিবানী অলপ মানে খাই লওঁ কিবা আৰু বমাৰ সৰিয়তে তোমাৰ বিপদ থয় তকে কপোৰ ভয় সকলে খঞ্জিবে নাৰায়ণ পদ পাদ ধত দুনাই হৈছে পূৰ্ব মত আৰু এতিয়া হেৰি আমাৰ এই দাদা পৰাকে আজি কিহৰ ওপৰত মানে আজি ভাগৱত উদযাপন কৰাইছে তাৰ বিষয়ে দুআষাৰ আমাক ক'ব আপোনালোকক দেখুৱাম আপোনালোকে জানিব পাৰিব ঘৰত আজি কিহৰ ওপৰত কিয় মানে হেৰি কৰি ভাগৱত পাঠ হেৰি কৰা হৈছে বহুত দিন আমাৰ নামঘৰত ভাগৱত পাঠ হোৱা নাই গাঁৱৰে এজন যুৱক শ্ৰী মনোৰঞ্জন দত্তই আজি আমাৰ নামঘৰত এভাগী ভাগৱত পাঠৰ আয়োজন কৰিছিলে গতিকে আমাৰ আজি সমূহ বৈষ্ণৱবৃন্দ আহি কিনে এই আইসকলো আহিছে ভকত বৈষ্ণৱ যুৱবৃন্দ সকলো আহি কিনে আজি আমাৰ এই ভাগৱত পাঠত অংশগ্ৰহণ কৰিছেহি এতিয়া আমাৰ গায়ন বায়নৰ কাম শেষ হৈছে এতিয়া নাম প্ৰসংগ আৰম্ভ হ'ব তাৰপিছতেই ভাগৱত ভাগৱত পাঠৰ শুভাৰম্ভ ঘটিব আৰু কাইলৈ আমাৰ নামঘৰত দিন আৰু ৰাতিজোৰাকৈ আমাৰ ভাগৱত পাঠ চলি থাকিব আৰু পৰহিলৈ সামৰণি পৰিব আৰু পৰহিলৈ অৰ্থাৎ মঙলবাৰে দিনত বাৰ্ষিক বৰসভা আৰু সন্ধিয়ালৈ এখনি গুৰুজনাৰ নাটক মঞ্চস্থ কৰা হ'ব আমাৰ গাঁৱৰ যুৱবৃন্দৰ দ্বাৰা নাটকখনৰ নাম হৈছে গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় আৰু কৃষিৰাসুৰ বধ গতিকে সকলোকে এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠত অংশগ্ৰহণ কৰি আৰু লগতে ভাওনাখনত সকলোৱে আহি কেনে যাতে উপভোগ কৰে তাৰ কাৰণে সকলোকে আহিবৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ দোস্ত ভাগৱত পাঠৰ উপলক্ষে মন দে আৰু মানে সমূহ গৰমাই গাঁৱৰ ৰাইজৰ সহযোগত আজি ভাগৱত পাঠ উদযাপন কৰিছিলে তাৰ ওপৰত আজি ভিডিঅ'টো বনোৱা হ'লোঁ
আজি ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজিলৈ ধন্যবাদ